अरे सर আপুনি যে ইয়াত আহক স্যার বহক মানে স্যার শুনিবা কোনোবা শুনিব কোনোবা শুনিলে কি হৈছে তুমি সঁচাই মহামূৰ্খ অহাবাৰ ইলেকশ্যনত এনেকৈ হ'লে তোমাক বাৰু কেনেকৈ দলৰ টিকট দিম হে এই দেখা নাই কেৱল বিৰুদ্ধে কিমান আন্দোলন হৈছে সিহঁতে যদি মোক কেনেবাকৈ লগ পায় কেনেবাকৈ যদি দেখা পায় মোৰ বাৰু কি অৱস্থা কৰিব কি কথা কৈছে ইমানবোৰ হৈ যোৱাৰ পাছত জানো আপোনালোকৰ চৰকাৰ আকৌ আহিব আৰে কিয় নাহিব এই খাৰ খোৱা জাতিটো চিনি পাবলৈ আৰু মোৰ বাকী নাই বুজিছা আৰু এটা কথা এইবাৰ অৱশ্যে এই খিলঞ্জীয়া ভোটৰ প্ৰয়োজন নাই এই যে কেব আনিছোঁ যেনে তেনে চলে বলে কৌশলে এই কেবখন গৃহীত কৰিব পাৰিলেই আমি হাত পুৰুষলৈ বাচি গ'লো গতিকে তুমিও সাজু হোৱা আহি থকা চৰকাৰৰ নেতা হ'বলৈ সাজু হোৱা কিন্তু ছাৰ যদি কেব তুমি সঁচাই আৰু উজনিৰ ফালেতো গোটেই মানুহবোৰে চিঞৰি আছে হেংদাং উলিওৱা নাই উলিয়ালে হেংদাং ৰক্ষা নাই তুমি সঁচাই এনেই সংগঠনৰ লিডাৰ হ'লাহে কেইটাক দেখিছা হেংদাং উলিওৱা সিহঁতবোৰে এনেই চিঞৰি থাকিব আমিও সংগঠন কৰি থকা দিনত মানুহক কিমান মিছা আশ্বাস দিলোঁ আৰু এই ৰাজনীতিত মিছা মাতিবই লাগিব সেইবাবেইতো আজি এখন চৰকাৰ চলাই আছো হয়নে ছাৰ আমি কিন্তু জনসাধাৰণৰ আৱেগৰ লগত খেলা কৰা মান নহয় এয়া চাহ কুকুৰ